আমাৰ সন্মানীয় মুখপাত্ৰ পংকজ বৰবৰা দা আহি পাইছে। আজি কেন্দ্ৰীয় বাজেট আৰু ৰাজ্যিক বাজেটৰ ওপৰত কিছু আপোনালোকক জনাব। সেইটোৰ কাৰণে মই দাদা পংকজ বৰবৰা ডাঙৰীয়া নিজৰ মন্তব্যটো ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কোকৰাঝাৰ জিলা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত যিসকল সাংবাদিক বন্ধুবান আহিছে সকলোকে আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা নমস্কাৰ আদৰণি জনাইছোঁ। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকাল ইতিমধ্যে আৰম্ভ হৈছে, আপোনালোকে গম পাইছে। আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট যোৱা 23 জুলাই তাৰিখে লোকসভাত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই দাখিল কৰিছিল আৰু ইতিমধ্যে কেন্দ্ৰীয় বাজেট সংসদত গৃহীত হৈছে। এইবাৰ এই বাজেটত কেন্দ্ৰীয় চৰকাৰে বা নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতি ৰাইজে যি আস্থা আৰু বিশ্বাস ৰাখিছিল, সেই ৰাইজৰ আৰু বিশ্বাস আৰু আস্থা অটুট ৰাখিবৰ কাৰণে যি বাজেট প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে যি বাজেট গ্ৰহণ কৰা হৈছে, সেই বাজেটৰ সম্বন্ধে আমি ভাৰতবৰ্ষৰ বিভিন্ন জিলাত কেন্দ্ৰীয় বাজেটৰ ব্যাখ্যা কৰিবলৈ গ'লে এখন সাংবাদিক মেলৰ ব্যৱস্থা কৰা হৈছে। আৰু আজি কোকৰাঝাৰ জিলাৰ সভাপতি ডাঙৰীয়া আছে আমাৰ লগত, আমাৰ BTRৰ কাৰ্যবাহী সদস্য দলৰ জ্যেষ্ঠ নেতা ৰেলৱা নাৰ্জাৰী ডাঙৰীয়া আৰু বাকী আমাৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত আপোনালোকৰ লগত কেন্দ্ৰীয় বাজেট সম্বন্ধে আলোচনা কৰিব বিচাৰিছোঁ। এইবাৰ বাজেটত নৰেন্দ্ৰ মোদী চৰকাৰৰ যিখন বাজেট ইতিমধ্যে গ্ৰহণ কৰিছে, এই বাজেটত বিশেষকৈ গুৰুত্ব আৰোপ কৰা হৈছিল নতুনকৈ নিয়োগ, দক্ষতা বিকাশ আৰু MSME ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আমাৰ নিবনুৱা সমস্যাত দিশত যুৱসকলৰ কৰ্মসংস্থানৰ দিশটোত বিশেষকৈ চৰকাৰখনে গুৰুত্ব আৰোপ কৰিবলৈ বিচাৰিছে। আৰু অকল কৰ্মসংস্থান চৰকাৰী চাকৰিৰ জৰিয়তে যিহেতু কৰ্মসংস্থান সম্ভৱ নহয়, যুৱসকলক এতিয়া নতুনকৈ দক্ষতা বিকাশৰ কথা ক'লে স্কিলৰ ডেভেলপ কৰাৰ কথা চেষ্টা কৰা হৈছে। আৰু এইবাৰ বাজেটত শিক্ষা শিতানতো 1,48,000 কোটি টকা ধাৰ্য কৰা হৈছে। শিক্ষা ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে এই বাজেটে সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে কাম আৰম্ভ কৰিছে। যুৱসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বাজেটত আগন্তুক এটা বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 2 লাখ কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছে। আৰু যুৱসকলৰ কৰ্মসংস্থানৰ কাৰণে আৰু স্কিল ডেভেলপমেণ্টৰ কাৰণে ইতিমধ্যে 5খন আঁচনিও প্ৰস্তুত কৰিছে। আৰু এই 5খন আঁচনিৰ জৰিয়তে দেশত 2 লাখ কোটি টকা ব্যয় কৰিব যুৱসকলক বিভিন্ন ক্ষেত্ৰত। আজিকালি যেনে বিভিন্ন কাম কৰিব লাগিলে স্কিলৰ দৰকাৰ হয়। বিভিন্ন আমাৰ ইয়াৰ যুৱকসকল ক'ৰবাত গৈছে কাম কৰিব, কোনোবা ইণ্ডাষ্ট্ৰিত কাম কৰিব, তেতিয়া স্কিল যিমানে জানিব কামটো, কাৰিকৰী যেতিয়া জ্ঞান থাকিব তেতিয়া কৰ্মসংস্থাপনৰ সুবিধা হয়। সেইকাৰণে স্কিলটোত জড়িত যে যুৱকসকলক আমি এটা বস্তু শিকাই ল'ব। কোনোবাই যদি কিবা ইঞ্জিনিয়াৰিঙৰ কিবা শিকিলে, কোনোবাই কম্পিউটাৰৰ যদি কিবা আজিকালি নতুন হৈছে, এইবিলাকো যদি শিকে। এতিয়া আজি ভূমি পূজন হ'ব, আপোনালোকে জানে জাগিৰোডত অসমৰ হায়েষ্ট আহিছে 28,000 কোটি টকা এটা টাটাৰ লগত ছেমি কণ্ডাক্টৰৰ আজি ভূমি পূজন হ'ব। আজিৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব তাত ইণ্ডাষ্ট্ৰিটো গুৱাহাটীৰ কাষত জাগিৰোড 27,000 কোটি টকা। তাত এতিয়া 30,000 মানুহৰ কৰ্মসংস্থান হ'ব। কিছুমানটো ইঞ্জিনিয়াৰ লাগিব, বাকী টেকনিকেল কাম যিখিনি কৰিব এতিয়া টাটাৰ সহযোগত কিছুমান যুৱকে ইতিমধ্যে টাটাৰ বিভিন্ন উদ্যোগত কাৰিকৰী জ্ঞান লৈছে। আৰু তেনেকৈ এই উদ্যোগবিলাকত যেতিয়া কাৰিকৰী জ্ঞান হ'ব, স্থানীয় যুৱকসকলে নহ'লেতো বাহিৰৰ যুৱক আহিব। আমাৰ যুৱকে ক'ত যাব? বাংগালোৰত গুচি গৈছে চিকিউৰিটি কাম কৰিবৰ কাৰণে। কাৰিকৰী মানুহটো ইণ্ডাষ্ট্ৰি চলাব লাগিলে কাৰিকৰী মানুহ লাগিব। সেইকাৰণে কাৰিকৰী জ্ঞানটো কেনেকৈ দিব পাৰে তাৰ ওপৰত বিভিন্ন দিশত এতিয়া নতুনকৈ যিমানবিলাক ITI আছে, সেই ITI বিলাকক আৰু অধিক শক্তিশালী কৰিব লাগিব। নতুন পাঠ্যক্ৰম দিবৰ কাৰণে চৰকাৰে প্ৰস্তুত কৰিব। কেন্দ্ৰীয় চৰকাৰে আছেই। আৰু তাৰ লগতে আপোনালোকে নিশ্চয় গম পাইছে, এইবাৰ দেশৰ 65,000খন গাঁৱত জনজাতিৰ যিবিলাক গাঁও আছে, সেইবিলাকত 65,000খন গাঁৱত জনজাতিৰ গ্ৰাম্য উন্নয়নৰ কাৰণে বিশেষ আঁচনি প্ৰস্তুত কৰিছে। এই আঁচনিৰ জৰিয়তে আমাৰ এতিয়া বাজেটত 2,66,000 কোটি টকা ধাৰ্য কৰিছে। অকল দেশত 65,000 যিমান গাঁও আছে তাত 65,000খন জনজাতি লোকে বাস কৰা গাঁও আছে। সেই জনজাতি গাঁওবিলাকত বিভিন্ন ধৰণৰ উন্নয়নৰ কাম হ'ব। ক'ৰবাত অন্তঃগাঁথনি হ'ব, ক'ৰবাত কিবা ইণ্ডাষ্ট্ৰি হ'ব, বিভিন্ন ৰাস্তা হ'ব, ইলেক্ট্ৰিচিটি হ'ব। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জৰিয়তে 25,000 ইতিমধ্যে 3টা পৰ্যায়ত শেষ হৈছে। প্ৰধানমন্ত্ৰী যে গাঁও অঞ্চলত যিবিলাক ৰাস্তা আজিকালি আপোনালোকে দেখিছে, টাউনৰ ভিতৰত গাঁৱৰ ৰাস্তাবিলাক হৈ আছে। এতিয়া চতুৰ্থবাৰৰ কাৰণে আৰম্ভ হ'ব। এতিয়া 25,000 তাৰ কাৰণে 25,000 কোটি টকা ধাৰ্য কৰা হৈছে যে তাৰ পৰা গোটেই 25,000খন আঁচনি তাত কৰা হ'ব। তাৰ উপৰিও দেশত বিভিন্ন জেগাত অন্তৰ্গাঁথনি হৈছে। এতিয়া ক'ৰবাত মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং কলেজ, ক'ৰবাত ব্ৰিজ হৈছে। তাৰ কাৰণে কেন্দ্ৰীয় বাজেটত
11,11,111 কোটি টকা ধাৰ্য কৰিছে। বিভিন্ন জেগাত দলং, ক'ৰবাত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ডাঙৰ ব্ৰিজ হ'ব, ৰাস্তা হ'ব, 4 লেন ড্ৰাইভ কৰিছে। বিশেষ আঁচনি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব এই বছৰৰ ভিতৰত। তাৰ উপৰি ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ যোৱা কাৰ্যালয়ত আমাৰ যিখন উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ কাৰণে যিটো ডনাৰ মন্ত্ৰালয় আছে, ডনাৰ মন্ত্ৰালয়ত এইবাৰ 5,900 কোটি টকাৰ বাজেটত ধৰিছে। যোৱা বছৰতকৈ 8 কোটি টকা বৃদ্ধি কৰি দিছে। এতিয়া উত্তৰ পূৰ্বাঞ্চল সকলো জিলাৰ বিভিন্ন আঁচনি কাম হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত 50 কোটি টকা, যোৱাবাৰতকৈ 50 কোটি টকা, 100 আছিলে 150 কোটি টকা দিছে। কাৰ্বি আংলং 50 কোটি ভৰাইছে, ডিমা হাছাওত 60 কোটি টকা, যোৱাবাৰতকৈ ভৰাইছে 160 কোটি টকা হৈছে। মানে জনজাতীয় অঞ্চলসমূহত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন আছিল অষ্টলক্ষ্মীৰ কথা, যে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হ'লে দেশৰ প্ৰকৃত উন্নয়ন হ'ব বুলি কৈছে, তাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা 10টা বছৰৰ কাৰ্যকালত তেওঁ আখৰে আখৰে পালন কৰে। প্ৰতিটো বিষয়বস্তুৰ ওপৰত উত্তৰ পূৰ্বাঞ্চলক তেখেতে বিশেষ গুৰুত্ব দিছে। চাহ বোৰ্ডত যোৱা বছৰতকৈ চাহ বোৰ্ডত এইবাৰ উত্তৰ পূৰ্বাঞ্চলত 2000 চাহ খেতি লৈ বিভিন্ন সমস্যা হৈছে, আমি বাতৰি কাকতত দেখি থাকোঁ। চাহ বোৰ্ডক 721 কোটি টকা দিছে, যোৱাবাৰতকৈ 135 কোটি টকা বৃদ্ধি কৰিছে। যে উত্তৰ পূৰ্বাঞ্চলত য'ত য'ত চাহ খেতি আছে, চাহ শ্ৰমিকৰ বাবে, আৰু তাৰোপৰি চাহ শ্ৰমিকৰ উন্নয়নৰ কাৰণে এইবাৰ বাজেটত বিভিন্ন চাহ অঞ্চলৰ যিবিলাক চাহ বাগিচা আছে তাৰ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে স্কুল, কলেজ, হস্পিটেল বিভিন্ন তেওঁলোকৰ কাৰণে আঁচনি 1,000 কোটি টকাৰ এটা বিশেষ প্ৰজেক্ট দায়িত্ব কৰিছে। উত্তৰ পূবৰ ডিভাইন যিটো প্ৰজেক্ট আছে আমাৰ উন্নয়নৰ কাৰণে, নৰ্থ ইষ্ট ডিভাইন বুলি এটা প্ৰজেক্ট কেন্দ্ৰীয় চৰকাৰ আছে, প্ৰধানমন্ত্ৰী ডিভাইনৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 2,200 কোটি টকাও এই বাজেটত ধাৰ্য কৰিছে। আৰু কেন্দ্ৰীয় বাজেটত এইবাৰ বিশেষ থিমটো হৈছিল কৃষি, যুৱক, কৃষি ক্ষেত্ৰত উন্নয়ন কৰিব লাগিব। এটা বছৰৰ ভিতৰত নতুনকৈ আঁচনি প্ৰস্তুত কৰিছে। অৰ্গেনিক খেতি আজি ভাৰতবৰ্ষত বিভিন্ন জেগাত হৈছে, বিশেষকৈ ইয়াতো বিভিন্ন জেগাত অৰ্গেনিক খেতিটো আৰম্ভ কৰিছে। অৰ্গেনিক খেতিটো কেনেকৈ কৰি দেশত প্ৰডাকশ্যন বৃদ্ধি কৰিব পাৰি, সেই ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত নতুন আঁচনি প্ৰস্তুত কৰিছে। আৰু 1,58,000 কোটি টকা, 1,58,000 কোটি টকা ধাৰ্য কৰিছে কৃষিৰ ক্ষেত্ৰত। কৃষি গৱেষণাৰ কাৰণে আকৌ কৃষিটো কেনেকৈ কৰিব পাৰে, যে ইয়াত আমি এতিয়া ছেটেলাইটৰ জৰিয়তে, ড্ৰোনৰ জৰিয়তে দেখিছে, বিভিন্ন জেগাত ড্ৰোনৰ জৰিয়তে বা আগতে কৃষকে গম নহয় যে পানী বেছি হৈ গ'ল, এতিয়া খেতি নষ্ট হয়। সেইকাৰণে কৃষিটো কেনেকৈ বৈজ্ঞানিক পদ্ধতিৰে কৰিব পাৰি, কেনেকৈ তাত আমি গৱেষণা কৰিব পাৰি, কেনেকৈ কৃষিটো কৰিবৰ কাৰণে নতুন খেতি কি কৰিলে, যে এই কোকৰাঝাৰ জিলাত কোনটো খেতি কৰিলে ভাল হ'ব আৰু কোন সময়ত কোনটো খেতি কৰিলে ইয়াত প্ৰডাকশ্যন বেছি হ'ব, ইয়াৰ কৃষকে মূল্য বেছিকৈ পাব, সেইবিলাক ক্ষেত্ৰত ৰিচাৰ্চ কৰিবৰ কাৰণে বিশেষকৈ 500 কোটি টকা এটা ধাৰ্য কৰিছে। বিদ্যালয় শিক্ষাৰ বাবে আমাৰ উত্তৰ পূৰ্বাঞ্চলত এইবাৰ বিদ্যালয় মানে অসমৰ কাৰণে 7,000 কোটি টকা ধৰিছে শিক্ষাৰ ক্ষেত্ৰত। স্কুলৰ উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে 6,700 কোটি টকা ধৰিছে। খোৱাপানী অনাময়, বিভিন্ন জেগাত খোৱাপানীতে আমাৰ প্ৰধানমন্ত্ৰীৰ জল জীৱন মিছনৰ অধীনত কামখিনি হৈছে, আৰু বাকী যিবিলাক কাম আছে খোৱাপানীৰ কাৰণে তাৰ বাবে 7,600 কোটি টকা ধাৰ্য কৰা হৈছে। পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াত ৰাষ্ট্ৰীয় ঘাইপথ হৈ আছে আমাৰ, আৰু বাকী য'ত বাকী আছে তাৰ কাৰণে প্ৰায় 19,000 কোটি টকা ধৰা হৈছে। আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ উত্তৰ পূৰ্বাঞ্চলত যিখিনি আহিছে, আৰু মহিলা আৰু শিশু কল্যাণৰ পৰা 2,733 কোটি টকা ধাৰ্য কৰা হৈছে এই বাজেটত। তাৰ উপৰিও আমি বিভিন্ন ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ এইবাৰ বাজেটত গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰতো ধৰিছেই, তাৰ বাবে বিভিন্ন ক্ষেত্ৰত এইবিলাক বাজেটত নিয়োগ, দক্ষতা, এইবিলাকত যে যুৱক যুৱতীৰ দক্ষতা বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা আছে, 10 লাখৰ পৰা, আৰু যিবিলাক আমাৰ মুদ্ৰা লোন হৈছিল, জিৰ' বেলেঞ্চ একাউণ্ট খোলাৰ পিছত স্থানীয় সৰু সৰু ব্যৱসায়ীসকলক কাম কৰিবলৈ মুদ্ৰা লোন দিছে। মুদ্ৰা লোনত যিবিলাকে ব্যৱসায়িক লোন দিছিল চৰকাৰে 10 লাখ টকালৈকে, কোনো গেৰেণ্টি নহয়, সেই লোন যিবিলাকে ভালকৈ ব্যৱসায়টো কৰিছে সেই লোনটো এবাৰ 20 লাখ টকালৈ বৃদ্ধি কৰিব পাৰিছে। কোনোবাই যিবিলাকে মুদ্ৰা লোন আগতে লৈছিল 10 লাখ টকা সৰ্বোচ্চ, তাতকৈ বেছি কোনেও ল'ব পৰা নাছিল, সেয়া এইবাৰ 20 লাখ টকালৈকে বৃদ্ধি কৰি দিয়া হৈছে। আৰু তাৰ উপৰিও কেন্দ্ৰীয় কেবিনেটে 5,000 কোটি টকা ধাৰ্য কৰিছে, প্ৰায় 6,000 কোটি টকা ধাৰ্য কৰিছে। অতি শীঘ্ৰে ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। আৰু আজি জাগিৰোডত যিটো উদ্যোগ স্থাপন কৰিছে চেমি কমপ্লেক্সত, টাটাই যিটো উদ্যোগ স্থাপন কৰিছে, য'ত 30,000 অধিক যুৱক যুৱতীয়ে কৰ্মসংস্থান পাব, সেই তাৰ আজিৰ পৰা ভূমি পূজন আৰম্ভ হ'ব। তাৰমানে আজিৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে নিৰ্মাণ কাৰ্য আৰু টাটাৰ বিষয়াসকল আহি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব 11 বজাৰ পৰা। ইতিমধ্যে আৰম্ভ হৈছে চাগে। উত্তৰ পূৰ্বাঞ্চলে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত প্ৰায় 10 বছৰত অসমে
এক নতুন গতি লাভ কৰিছে অসমৰ উন্নয়ন যথেষ্টখিনি ভাৰত কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো সপোন আছিল যে আগন্তুক 5 বছৰত অসম ভাৰতৰ এখন 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হ'ব সেই কথা সেই দিশত অসম আগবাঢ়িছে আৰু মই আজি ইয়াত আপোনালোক আহি আমাৰ এই সাংবাদিক সন্মিলন উপস্থিত থাকি থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ কৰিব আৰু বিটিআৰৰ যি পৰিষদীয় সমষ্টিত আছে বা য'ত আমাৰ মণ্ডল আছে তৃণমূল পৰ্যায়ত আমাৰ দলৰ জিলা সভাপতিৰ নেতৃত্বত আমাৰ MCLA EM সকলোৰে নেতৃত্বত প্ৰত্যেকজন তৃণমূল কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰাত দেহেকে কাম কৰিছে আৰু এই অঞ্চলসমূহত এতিয়া যিমান আছে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী আৰু অধিক শক্তিশালী হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা 10 বছৰত বিটিআৰ অঞ্চলৰ আৰু জনজাতি অঞ্চলৰ উন্নয়নৰ কাৰণে আৰু অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বিটিআৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিছে তাৰ প্ৰতি বিটিআৰ অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ এই আমাৰ যি উন্নয়নৰ কাম তাৰ প্ৰতি সমৰ্থন জনাইছে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী শক্তিশালী হ'ব আৰু আগন্তুক বিটিআৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিটিআৰৰ প্ৰশাসনত অধিষ্ঠিত হৈ এই অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিব মিত্ৰতা চলি আছে সুন্দৰভাৱে মিত্ৰতা চলি আছে আৰু নিৰ্বাচনলৈ এতিয়া সময় আছে সময় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই সিদ্ধান্ত ল'ব আৰু আমাৰ কাৰ্যকৰ্তাসকল যিখন আমাৰ কাৰ্যকৰ্তা আছে সেইসকলৰ লগত আলোচনা কৰি ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত ল'ব অতীততো কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছিল এই যোৱা লোকসভা নিৰ্বাচনৰ আগতেও ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই বিটিআৰৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছিল আৰু অনাগত দিনতো বিটিআৰ নিৰ্বাচনত আমি কাৰ লগত মিলি নিৰ্বাচন খেলিম কেনেকৈ নিৰ্বাচন খেলিম এই কথাখিনি আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত